গুড ইভিনিং গাইজ আজি মই ঘৰলৈ আহিলোঁ ঘৰ মানে চৰাইদেউ আহিছোঁ মৰ্ণিং আহি পালোঁ আহি পাই পেলাই একো ভিডিঅ' নকৰিলোঁ আহি পিনে ৰেষ্ট ল'লোঁ এতিয়া ইভিনিং দেউতাই বজাৰলৈ গ'ল আজি মায়ে ক'লে কি হাঁহ খাম দেউতাই কোমোৰা লৈ আহিলেগৈ কিবা কিবি বজাৰ কৰি আনিলে এতিয়া মোক বনাব দিছে মোৰ হাতেৰে খাব বোলে তো এতিয়া মই বনাই আছোঁ অলপ মাংস শুকান কৰি পিঁয়াজৰ লগত ড্ৰাই ফ্ৰাই কৰিম আৰু অলপ বনাম কোমোৰাৰ লগত এয়া শুকান ভাজিখিনি হৈ গ'ল এতিয়া টেষ্ট কৰিবৰ কাৰণে নি আছে বাৰে বাৰে ভাইটিয়ে মাংসখিনি কাঢ়িলোঁ একেখিনি তেলতে মই বাকী থাকি যোৱা মাংসখিনি কোমোৰাৰ লগত বনাবলৈ আৰম্ভ কৰি দিলোঁ দেখিছেনে কেনেকৈ বাৰে বাৰে নি আছে টেষ্ট কৰিবৰ কাৰণে হাঁহটো কিন্তু আমাৰ ঘৰৰ হাঁহ হয় দেই আমাৰ ভাত হৈ গ'ল এতিয়া মাংসখিনি হ'লে খাম আৰু এয়া চাওকচোন মাংসখিনি কেনেকৈ উতলি আছে আৰু অলপ মাংস মায়ে এক্সট্ৰা কৰি ৰাখি দিছিলে জলকীয়া ভাজি বনাম বুলি মায়ে নৰসিংহ আৰু নল কচু দি এয়া চাওকচোন ভোট জলকীয়া দি জলকীয়া ভাজি এখন বনালে আমি এতিয়া ডিনাৰ কৰি লওঁ বাই বাই